নিশ্চয় এটা ভাল এটা মেছেজ দিব আপোনালোকৰ হৈ যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে যিহেতু আহিব নোৱাৰিলে ইয়াৰ কাৰণে প্ৰতিনিধি হিচাপে যিহেতু পঠাই দিছে নিশ্চয় আপোনালোকৰ হৈ ভাল এটা মেছেজ দিব। আৰু আমি বড়োলেণ্ড ট্ৰেক্টৰ কাউন্সিলৰ যিটো আজিৰ দিনত যিটো দায়িত্ব লৈ পেলাই কাম কৰিবলৈ সুবিধা পাইছোঁ, সকলো ৰাইজ আপোনালোকৰ আশীৰ্বাদত মই এই দায়িত্বটো পাইছে বুলি মই জানো। আৰু নিশ্চয় আপোনালোকে ভৱিষ্যততো এনেকুৱা কাম কৰিবৰ কাৰণে নিশ্চয় আৰু সুবিধা দিব বুলি মই কামনা কৰিছোঁ। আৰু আপোনালোকে যেনেকৈ মোক সহায় কৰিছে ময়ো যিমান পাৰে আপোনালোকক সংঘৰ ৰাইজসকলক বা আপোনালোকৰ কাৰণে সুবিধা কি দিম কি নিদিম কি কৰিম কি নকৰিম এনেকুৱা ভাবি পেলাই মই লাষ্টত এটাই ডিচিশ্যন ল'লে যে আমাৰ সৎসংগৰ বহুত মানে প্ৰতিনিধি হওক বা সৎসংগৰ ধৰ্মগুৰুই হওক বা যিমান সেৱকসকল আছে চবে দেওঘৰত যাবৰ কাৰণে বহুত চবে চেষ্টা কৰে, বহুতে গৈছে। আৰু তাতে যাই পেলাই যাতে ভাল এটা প্ৰণাম কৰি পেলাই আহিব পাৰে ইয়াৰ কাৰণে জিৰণি ঘৰ বা গেষ্ট হাউচ মই দেওঘৰত বড়োলেণ্ড ট্ৰেক্টৰ কাউন্সিলৰ পৰা মই বনাই দিওঁ। ইমান নাম ভাল দিছে, এখনে ভাল দিছে। এনেকুৱা আছে গেষ্ট হাউচ, কাৰোবাৰ গেষ্ট হাউচ আছে ঝাৰখণ্ড, বিহাৰ, নেপাল, ইউপি, বেংগলত আছে আছে তাহলে আৰু একবার জোরদার দেওঘৰত একটা বড়োলেণ্ড গেষ্ট হাউস বাস কৈছে তো একদম বঢ়িয়া স্যার। সবাই থাকবো, শিলিগুড়ির লোকে থাকবো, আসামের লোকে থাকবো, কোকরাঝারের লোকে থাকবো, গোসাইগাঁও সবাই এখানে রেস্ট নিতে পারবো এই গেস্ট হাউসে। খালি বড়োলেণ্ড জন্মের না, নামটা বড়োলেণ্ড গেস্ট হাউস কিন্তু থাকা সবাই থাকবো। ঠিক আছে, জয় গুরু। থ্যাংক ইউ।